এভৰিৱান কি খবৰ সকলো আশা কৰোঁ সকলো ভালে কুশলে আছে আপোনালোকৰ দুৱাৰখীৰ ভিতৰত মোৰো ভাল আজি মই আকৌ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ এখন নগৰীয়া অঞ্চলৰ এখন ফৰ্ম মই হাতত পালোঁ কিয়নো ওচৰৰ বাইদেউগৰাকীয়ে মোক ফৰ্মখন ফিল আপ কৰিব দিছিলে তেওঁ আধা কৰিলে আৰু বাকীখিনি তেওঁ অকণমান অসুবিধা পোৱাত মোক এখন চাবলৈ দিছিলে সেইটো কাৰণে ভাবিলোঁ ময়ো আপোনালোকৰ আগতো যিসকল নগৰবাসী বাসিন্দা আছে তেওঁলোকৰ কিছুমানে হয়তো নাজানিব পাৰে আৰু কিছুমানে হয়তো অলৰেডি ফিল আপ কৰিলেই চাগে কিয়নো এখন জমা দিয়া সময় একদমেই কাষ চাপি আহিছে ভাবিলোঁ যিসকলে ফৰ্মখন ফিল আপ কৰা নাই তেওঁলোকৰ কাৰণে অকণমান সুবিধা হ'ব সেইটো কাৰণে মই ভাবিলোঁ আপোনালোকৰ কাৰণে এটা ভিডিঅ' ৰেডি কৰোঁ সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ কাৰণে তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইখনে হৈছে ফৰ্মখন এইখন ফৰ্মখন যিখন নগৰবাসী আৰু অকণমান বেলেগ হয় গাঁৱৰ যিখন ফৰ্ম আছিলে সেইখনতকৈ নগৰখনৰ অকণমান বেলেগ অকণমান অজুৱে বাৰু এখন প্ৰথমতে আপোনালোকৰ যিখন নগৰবাসী ফৰ্মখন সেইখনৰ ইয়াতে লিখা থাকিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰীয়া তাৰপিছতে আছে আবেদন পত্ৰ এপ্লিকেশ্যন ফৰ্ম তাৰপৰা ক্ৰমিক নম্বৰটো ইয়াতে তেওঁলোকে লিখিয়ে দিব বাৰু আপোনালোকে লিখিব নালাগে ফৰ্মখন যেতিয়া দিয়ে আপোনালোকক তেতিয়া লিখি ল'ব আৰু যদি ভুলক্ৰমে এখন নাম্বাৰটো লিখা নাথাকে তেনেহ'লে আপোনালোকে প্ৰেছিডেণ্ট ছেক্ৰেটাৰীৰ লগত কথা পাতি পেলাই এইটো নাম্বাৰটো কালেক্ট কৰি ল'ব তাৰপিছতে 1 নম্বৰটো আহিছে আত্মসহায়ক গোটৰ সদস্য নাম আপোনাৰ যিগৰাকী সদস্য তেওঁৰ নামটো লিখিব লাগিব আৰু দ্বিতীয়তে আহিছে 2 নম্বৰতে আত্মসহায়ক গোটৰ নামটো যিটো আপোনালোকৰ গোটৰ নাম সেই নামটো লিখিব লাগিব 3 নম্বৰতে আহিলে আত্মসহায়ক গোটৰ MIS কোডটো যিটো আপোনালোকৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰীৰ লগত কথা পাতি তেওঁলোকৰ লগত কথা পাতি এই গোটৰ নাম্বাৰটো যিটো MIS যিটো কোড নাম্বাৰ সেই কোড নাম্বাৰটো আপোনালোকে উলিয়াই ল'ব কালেক্ট কৰি পেলাই ঠিক আছে তাৰপিছতে 4 নম্বৰটো আহিলে আপোনালোকৰ ফোন নম্বৰটো দিব 5 নম্বৰতে আহিছে জাতি আপোনালোকে কোন জাতিৰ পৰা বিলং কৰিছে সাধাৰণ জেনেৰেল নে অন্যান্য পিছপৰা শ্ৰেণী OBC অনুসূচিত জনজাতি ST অনুসূচিত জাতি SC কোনটোৰ পৰা আপোনালোকে বিলং কৰিছে সেইটোতে টিক চিন দিব বাইদেউগৰাকী হৈছে SC অনুসূচিত জাতি তেওঁ ইয়াতে টিক চিন দিছে তাৰপাছতে আহিলে 6 নম্বৰ তাৰপিছতে আহিছে আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি যদি হয় ইয়াত দিব যদি নহয় ইয়াত দিব তাৰপাছতে আহিছে আবেদনকাৰী চাহ জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি যদি হয় ইয়াত দিব যদি নহয় ইয়াত টিক চিন দিব ৰাইট চিন মানে তাৰপাছতে আহিছে 8 নম্বৰটো ছেভিং বেংক একাউণ্ট নাম্বাৰ আপোনালোকৰ যিটো একাউণ্ট নাম্বাৰ আছে বেংকৰ সেই বেংকৰ একাউণ্ট নম্বৰটো ইয়াত লিখিব 9 নম্বৰতে হৈছে বেংকটোৰ নামটো লিখিব আপোনালোকে 10 নম্বৰতে হৈছে আপোনালোকৰ বেংকটো কোনটো শাখাত আছে মানে ক'ৰ হয় মানে আমাৰ তিতাবৰ পৰে তেওঁৰ বাইদেউৰ তিতাবৰ লিখিছে আপোনালোকে যদি যোৰহাটৰ হয় যোৰহাটৰ লিষ্টৰ নামটো আপোনালোকে লিখিব আৰু আপোনালোকৰ 11 নম্বৰত আহিছে IFS কোড যেনে পাছবুকত যিটো বেংকৰ পাছবুক হয় সেই পাছবুকটোতে আপোনালোকৰ পাছবুকটোতে IFS কোডটো লিখা থাকে সেই IFS কোডটো আপোনালোকে ইয়াত লিখিব আৰু 12 নম্বৰত হৈছে পৌৰ নিগম সভা আপোনালোকৰ পৌৰসভা কি আপোনালোকৰ পৌৰসভা নামটো ইয়াত লিখিব তাৰপিছতে হৈছে ছেকেণ্ড পেজ 13 নম্বৰত আছে ৱাৰ্ড নাম্বাৰ আপোনালোকৰ ৱাৰ্ড নাম্বাৰটো কি সেইটো লিখিব 14 নম্বৰতে আছে ৰাজহ চক্ৰ চাৰ্কল অফিচৰ নাম্বাৰটো লিখিব তাৰপাছতে আপোনাৰ 15 নম্বৰত আছে আপোনাৰ ডিষ্ট্ৰিক্টখনৰ নাম জিলাৰ নামটো লিখিব 16 নম্বৰ ক বিধানসভা সমষ্টিৰ নাম আৰু শেহতীয়া ব্ৰেকেটৰ ভিতৰত আছে শেহতীয়া সমষ্টি পুনৰ্নিৰ্ধাৰণ আয়োগৰ প্ৰতিবেদন অনুসৰি বিধানসভা সমষ্টিখনৰ নামটো লিখিব যিটো আপোনালোকৰ শেহতীয়া সমষ্টি পুনৰ্নিৰ্ধাৰণ যি কৰিছিলে তাৰ আয়োগৰ প্ৰতিবেদন অনুসৰি তো আপোনালোকে যদি নাজানে ডাঙৰ কাৰোবাক সুধি ল'ব জনা মানুহক সুধি ল'ব দেই তাৰপিছতে আহিছে খ নম্বৰটো ফটোযুক্ত ভোটৰ পৰিচয় পত্ৰৰ নং মানে আপোনাৰ ইপিক নম্বৰটোৰ কথা কৈছে ইপিক ID নম্বৰটো আপোনাৰ ভোটৰ যিখন কাৰ্ড আছে সেই কাৰ্ডটোৰ ওপৰত ফটোখনৰ ওপৰত কেইটামান এলফাবেটৰ সৈতে কেইটামান নাম্বাৰ আছে চাবচোন ভালকৈ সেই তাতে লিখা আছে ইপিক ID নম্বৰ বুলি সেই নাম্বাৰটোৰ কথা কৈছে সেই নাম্বাৰটো আপোনালোকে ইয়াত ভৰাই ল'ব তাৰপিছতে গটো আহিছে ভোট কেন্দ্ৰৰ নামটো আপোনালোকে ক'ত ভোট দিবলৈ যায় সেই কেন্দ্ৰটোৰ নামটো লিখিব তাৰপিছতে আছে ঘটো ভোট গ্ৰহণ কেন্দ্ৰৰ নংটো আপোনালোকৰ ভোট গ্ৰহণৰ কেন্দ্ৰৰ নম্বৰটো কিমান সেই নম্বৰটো লিখিব আপোনালোকৰ কাৰ্ডখনতে লিখাই থাকে যদি নাজানে চাই ল'ব
পুলিং ষ্টেচন নাম্বাৰটো ঠিক আছে তাৰপিছতে আপোনাৰ 17 নম্বৰত আহিছে সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয় আপোনালোকৰ যদি সন্তান নাই তথাপি তেন্তে আপুনি যদি অবিবাহিত তেনেহ'লে ইয়াত লিখিব নালাগে আৰু যদি আপোনাৰ সন্তান আছে আপুনি সন্তানৰ মাতৃ হয় তেনেহ'লে আপোনাৰ সন্তান কেইটা আছে সেইটাৰ নাম্বাৰ ইয়াত লিখিব ঠিক আছে তাৰপিছতে আহিছে 18 নম্বৰ বিদ্যালয় যোৱা 3 বছৰৰ পৰা 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয় যদি আপোনাৰ কন্যা সন্তান আছে 3 বছৰৰ পৰা 14 বছৰ বয়সৰ কেইটা আছে হেটাৰ নাম্বাৰ ইয়াত লিখিবলৈ কৈছে বিদ্যালয় যোৱা 3 বছৰৰ পৰা 14 বছৰ বয়সৰ ভিতৰত কন্যা সন্তান যদি আছে তেনেহ'লে কেইগৰাকী কন্যা সন্তান আছে সেইগৰাকী নাম্বাৰ ইয়াত লিখিবা তাৰপাছতে 19 নম্বৰত আহিলে বিদ্যালয়ত কন্যা সন্তানৰ নামভৰ্তি কৰোৱা হৈছে নে নাই যদি প্ৰযোজ্য হয় যদি আপোনাৰ কন্যা সন্তান আছে বিদ্যালয়ত নামভৰ্তি কৰাইছে তেনেহ'লে ইয়াতে টিক চিন দিব কৈছে যদি হয় দিয়া হৈছে হয় দিব যদি নাই তেনেহ'লে নহয় টিক চিন দিব তাৰপিছত আহিলে 20 নম্বৰটো 20 নম্বৰ লিখা আছে যে 2021 চনৰ আগতে লোৱা মাইক্ৰ' ফাইনেন্স ঋণৰ বাহিৰে আত্মসহায়ক গোট ALF বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি আপুনি যদি ক'ৰবাৰ পৰা ঋণ লৈছে যদি পৰিশোধ কৰা হোৱা নাই তেনেহ'লে যদি এই ঋণটো লোৱা হৈছে নে নাই হোৱা আপোনালোকক সুধিছে যদি আপোনালোকে ঋণ লোৱা নাই কোনো লোন চোন লোৱা নাই তেনেহ'লে নহয় টিক চিন দিব যদি লোৱা হৈছে তেতিয়া হয় টিক চিন দিব ঠিক আছে ইয়াত হয় আৰু নহয় দুটা বক্স আছে আপোনালোকে যদি লৈছে তেতিয়াহ'লে হয়টোত দিব যদি নাই লোৱা তেনেহ'লে নহয়টো দিব টিক চিন তাৰপিছত আহিছে পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ গ শাখাত চাওক আপোনালোকৰ গ শাখাটো ইফালে আছে এইটো সাইডে আপোনালোকৰ গ শাখাটো আছে এয়া গ শাখাত আছে অনুদানৰ দ্বাৰা আত্মসহায়ক গোটৰ সদস্যই গ্ৰহণ কৰিবলগীয়া দৃষ্টান্তমূলক বাণিজ্যিক কাৰ্যকলাপৰ তালিকা ইয়াত আপোনালোকে কি ব্যৱসায় কৰিব দুগ্ধজাত সামগ্ৰী ব্যৱসায় বতা চৰাই পালন গাহৰি পোৱালি পালন এইখিনি সকলোখিনি আছে ছাগলী পালন গাহৰি পালন ঘৰুৱাভাৱে পশু পালন ব্ৰইলাৰ পালন হাঁহ পালন মীন পালন মৌ পালন এনেকুৱা ধৰণৰ দিয়া আছে এইখিনি অসমীয়াত লিখা আছে আৰু ইয়াত ইংলিছত লিখা আছে আপুনি কি কৰিব ব্যৱসায় সেইখিনি ইয়াত লিখা আছে হেতুকে মানে আপোনাক ইয়াতে ভৰাব কৈছে এইটো 21 নম্বৰটোত ইয়াতে ভৰাব কৈছে ঠিক আছে তাৰপিছতে আহিছে ঘোষণা আপোনালোকে যদি ফৰ্মখন ইংলিছত ফিল আপ কৰিছে তেনেহ'লে আপোনালোকে ইংলিছৰ লাইনটোত ফিল আপ কৰিব যদি অসমীয়াত ফিল আপ কৰিছে তেনেহ'লে ইয়াতে অসমীয়াত ফিল আপ কৰিব ঠিক আছে ইয়াতে মই অসমীয়াত আপোনাক কৈ দিছোঁ ইয়াতে লিখা আছে ঘোষণাত মই শ্ৰীমতী আপোনাৰ নামটো লিখিব আপুনি যদি বিবাহিত তেনেহ'লে আপোনাৰ হাজবেণ্ডৰ নাম দিব যদি অবিবাহিত তেনেহ'লে আপোনাৰ পিতৃৰ নামটো ইয়াত লিখিব ঠিক আছে তাৰ পাছতে আহিছে খ নম্বৰ তাৰপিছত ইয়াত খ নম্বৰত লিখা আছে যে মই ঘোষণা কৰিছোঁ যে চৰকাৰৰ পৰা লাভ কৰা পুঁজি মই দাখিল কৰা ব্যৱসায় পৰিকল্পনা অনুসৰি ব্যৱহাৰ কৰিম তাৰ পাছতে গত লিখা আছে মই ঘোষণা কৰিছোঁ যে ওপৰৰ যিকোনো তথ্য ভুল প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা পুঁজি ঘূৰাই দিয়াৰ বাবে মই দায়বদ্ধ হৈ থাকিম তাৰ পৰা আপোনাৰ ইয়াত আবেদনকাৰীৰ স্বাক্ষৰ লাগিব আপোনাৰ সাইন লাগিব আৰু আপোনাৰ ইয়াত ফুল নামটো লিখিব তাৰপিছতে ইয়াত আপোনাৰ ডেটটো দিব আৰু আপোনাৰ স্থানটো লিখিব ঠিক আছে প্লেচটো লিখিব তাৰপৰা আকৌ সংকল্প পত্ৰত আহিলে সংকল্প পত্ৰ 1 আহিছে ইয়াতে আপোনাৰ সেই আগৰ এডোখৰ নিচিনা একেই হয় আপোনাৰ নামটো লিখিব আৰু আপুনি যদি বিবাহিত তেনেহ'লে স্বামীৰ নাম লিখিব যদি অবিবাহিত আপোনাৰ পিতাৰ নাম লিখিব আৰু আপোনাৰ বয়স দিব আৰু নাম লিখিব তাৰপিছতে ইয়াতে আত্মসহায়ক লিখা আছে যে আত্মসহায়ক গোটৰ এগৰাকী সদস্যা আৰু মোৰ MIS কোড আপোনালোকৰ যিটো MIS কোডটো আছে সেই কোডটো লিখিব যদি নাজানে তেনেহ'লে আপোনালোকৰ সেক্ৰেটাৰী প্ৰেছিডেণ্টৰ পৰা সুধি ল'ব আপোনালোকৰ MIS কোডটো কি তাৰপিছতে ইয়াত লিখা আছে মই দৃঢ়তাৰে আৰু শুদ্ধ অন্তৰে ঘোষণা কৰিছোঁ যে 1 নম্বৰত আছে মই এগৰাকী কন্যা সন্তানৰ মাতৃ সেয়ে মই কন্যা সন্তানৰ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত মোৰ কন্যা ইতিমধ্যে অংগনবাড়ী কেন্দ্ৰ বিদ্যালয়ত নামভৰ্তি হৈছে আৰু তাই শিক্ষাৰ প্ৰতি মই যত্ন ল'ম অথবা মোৰ কন্যা সন্তান বৰ্তমান বিদ্যালয়ত নামভৰ্তি বয়স হোৱা নাই মোৰ কন্যা সন্তান 3 বছৰ বয়স হ'লে তাইক মই অংগনবাড়ী কেন্দ্ৰ বিদ্যালয়ত নামভৰ্তি কৰি তাই শিক্ষাৰ বাবে প্ৰচেষ্টা চলাম অথবা
ভৱিষ্যতে মোৰ কন্যা সন্তান জন্ম হ'লে 3 বছৰ বয়সত তাইক মই অংগনবাড়ী কেন্দ্ৰ বিদ্যালয়ত নামভৰ্তি কৰি তাৰ শিক্ষাৰ বাবে প্ৰচেষ্টা চলাম। 2 নম্বৰত আছে মই ঘোষণা কৰিছোঁ যে ওপৰত উল্লেখিত যিকোনো তথ্য ভুল বুলি প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা ধন উভতাই দিয়াৰ বাবে মই দায়বদ্ধ হ'ম। আৰু ইয়াতে আপোনালোকৰ স্বাক্ষৰটো লাগিব, আপোনালোকে ইয়াতে চাইন কৰি দিব। সংকল্প পত্ৰ 2খনত আহিছে, একেই একদম 1 আৰু 2খিনি প্ৰায় একেই। আৰু সংকল্প পত্ৰ 2, ইয়াৰ দ্বাৰা মই শ্ৰীমতী আপোনালোকৰ নামটো তাৰপাছতে দিব, আপুনি যদি বিবাহিত স্বামীৰ নাম, যদি আপুনি অবিবাহিত তেনেহ'লে আপোনাৰ পিতাৰ নামটো লিখিব, তাৰপিছতে আপোনাৰ বয়সটো দিছে, বয়সটো লিখিব, ইয়াতে আপোনালোকৰ গোটৰ নামটো লিখিব, তাৰপিছতে ইয়াতে লিখা আছে আত্মসহায়ক গোটৰ এগৰাকী সদস্য মই, আৰু মোৰ MIS কোড নাম্বাৰটো, যিটো আপোনালোকৰ MIS কোড নাম্বাৰটো সেইটো লিখিব। আৰু ইয়াতে লিখা আছে মই দৃঢ়তাৰে আৰু শুদ্ধ অন্তৰে ঘোষণা কৰিছোঁ যে 1 নম্বৰত আছে মই এগৰাকী সাধাৰণ শ্ৰেণী অন্যান্য পিছপৰা শ্ৰেণী অন্তৰ্গত মহিলা। মই মোৰ সন্তানৰ সংখ্যা 3টাতকৈ বৃদ্ধি হ'বলৈ নিদিয়াকৈ সংকল্প গ্ৰহণ কৰিছোঁ। যদি ইতিমধ্যে মোৰ 3টা সন্তান জন্ম হোৱা নাই তেন্তে মই মোৰ সন্তানৰ সংখ্যা 2টাতে সীমিত ৰাখিবলৈ প্ৰচেষ্টা কৰিম। এই ক্ষেত্ৰত মোৰ স্বামীৰ সন্মতি আছে। অথবা মই এগৰাকী অনুসূচিত জাতি, অনুসূচিত জনজাতি, মৰাণ সম্প্ৰদায়, মটক সম্প্ৰদায়, চাহ জনজাতিৰ অন্তৰ্গত মহিলা। মই মোৰ সন্তানৰ সংখ্যা 4টাতকৈ বৃদ্ধি হ'বলৈ নিদিয়াৰ সংকল্প গ্ৰহণ কৰিছোঁ। যদি ইতিমধ্যে মোৰ 4টা সন্তান জন্ম হোৱা নাই তেন্তে মই মোৰ সন্তানৰ সংখ্যা 3টাত সীমিত ৰাখিবলৈ প্ৰচেষ্টা কৰিম। এই ক্ষেত্ৰত মোৰ স্বামীৰ সন্মতি আছে। 2 নম্বৰতে লিখা আছে মই ঘোষণা কৰিছোঁ যে ওপৰৰ উল্লেখিত যিকোনো তথ্য ভুল বুলি প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা ধন উভতাই দিয়াৰ বাবে মই দায়বদ্ধ হ'ম। আৰু ইয়াতে আপোনালোকৰ ইয়াত লিখা আছে যে মোৰ উপস্থিতিত আবেদনকাৰীয়ে আপোনালোকৰ যিদিনাখন আপোনালোকে ফৰ্মখন ফিল আপ কৰিছে সেই তাৰিখটো দিব। আৰু ইয়াতে লিখা আছে যিটো তাৰিখ হয় সেই তাৰিখে সত্য ঘোষণা কৰিছে বুলি স্বাক্ষৰ কৰিলে। আৰু সাক্ষীৰ স্বাক্ষৰ, আপোনাৰ যিগৰাকী সাক্ষী হ'ব তেওঁৰ চাইনটো দিব, হয়তো আপোনাৰ হাজবেণ্ডেও লিখি সাক্ষীটো দিব পাৰে বা প্ৰেছিডেণ্ট ছেক্ৰেটেৰী তেওঁলোকেও কোনোবাই মানে সাক্ষীৰ স্বাক্ষৰটো দিব পাৰে, ইয়াত সাক্ষীৰ চাইনটো, ঠিক আছে। আৰু ইয়াতে আপোনাৰ স্বাক্ষৰটো দি দিব, আপোনাৰ চহীটো মাৰিব। তাৰপিছতে ইয়াতে আকৌ এখন আছে সংকল্প পত্ৰ 1 আৰু সংকল্প পত্ৰ 2। ইয়াত আপোনালোকে এইফালে অসমীয়াত আছে আৰু এইটো চাইডে অসমীয়াত আছে, এইটো চাইডে ইংলিছত আছে। আপোনালোকে যদি ফৰ্মখন ইংলিছত ফিল আপ কৰিছে তেনেহ'লে ইংলিছতে দিব, যদি অসমীয়াত ফিল আপ কৰিছে অসমীয়াত কৰিব। মই আপোনালোকক এইফালে অসমীয়াত মই বুজাই দিলোঁ, আৰু এইটো চাইডে বাইদেৱে অসমীয়াত আধাখিনি ফিল আপ কৰি থৈছে, সেইকাৰণে মই ইয়াতে এইখিনি দেখাই দিছোঁ। আৰু তাৰপিছতে এইফালে লিখা আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানত নগৰীয়াৰ বিষয়ে। ইয়াতে আঁচনিৰ লক্ষ্য লিখা আছে আৰু আঁচনিখনৰ পৰ্যায়ক্ৰমিক ৰূপায়ণ লিখা আছে। তাৰপাছতে এইখিনি খখিনি আপোনালোককতো দেখাইছিলোঁ, আপোনালোকে কি কি বিজনেছ কৰিব সেইখিনি ইয়াতে লিখা আছে, ইয়াতে ইংলিছত লিখা আছে। আৰু এইখিনি যোগ্যতা আৰু এইখিনি বাছনি সমিতি, এইখিনি আপোনালোকে পঢ়ি ল'ব নিজে। আৰু ইমানখিনি বুজাই থাকিবলৈ ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব, সেইকাৰণে মই ইমানকৈ কৈ নাথাকোঁ। আৰু এতিয়া দেখিলোঁ যে যিখন গাঁৱৰ যিখন ফৰ্ম আছিলে সেইখনতকৈ নগৰীয়া ফৰ্মখন একদমেই সহজ, সেইখনতকৈ বহুতখিনি ইয়াত অপশ্যন নায়েই লিখিবলৈ, সেইকাৰণে আপোনালোকৰ অকণমানো অসুবিধা নহয়, আপোনালোকে ধুনীয়াকৈ এখন ফৰ্মখন ফিল আপ কৰিব পাৰে। তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ, আকৌ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।